হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি পিংকুদা ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি মানে এটা সামান্য কৰি এটা খানা আয়োজন কৰিছোঁ। এয়া আমাৰ লগত হিমাংশু আছে, ঘৰৰ ভিতৰত সোমাই গ'ল, মানে কেমেৰা উঠিব লাজ কৰে। আমাৰ এই পিংকুদা পূৰা একদম ৰ'দ, এয়া পূৰা বৰষুণৰ মাজতে ৰ'দ দিছে, সেইটো কাৰণে খানা এটা বহাই দিছোঁ। এয়া বৰ্তমান মাংস বনাই আছোঁ, চাই থাকিব। এয়া হৰজিতে আমাৰ চাৰাজৰ কাম কৰি আছে। হৰজিত হাই, আজি খানা বহাই দিলোঁ। 5 দিন ধৰি বৰষুণ আছিলে, আজি বৰষুণটো বতৰ ভাল হৈছে, খানা বহাই দিছোঁ। এয়া আমাৰ হিমাংশু খানাত লাগি আছে। আমাৰ দালি হ'ল আৰু বাকী আমাৰ পিংকুদাই ধুনীয়া কৰি বুজাই দিব। এয়া আমাৰ আজি খানা হৈছে। এয়া গান শুনি আছোঁ আমি বঢ়িয়াকৈ। জয় জুবিন দা। জুবিন দাৰ গান শুনি আছোঁ। এয়া খানা চলি আছে আমাৰ। এয়া পিংকুদা। এই পিংকুদা, আমাৰ হৰজিত এই চব কি কৰি আছে? হৰজিতে চালাদ, আমাৰ হৰজিত মেইন। এই নিমখত টেমা, এই হৰজিতক দিব লাগে। এই পিংকুদাই পুৰা মাংস পুৰা বনাই আছে আৰু কি মজা। পঢ়াতে বুলত ভাগৰত টোপনি হাইনি চুকনি মৰমৰ বুলত আমাৰ হৰজিত পাখি পাখিয়ে মন পাখি লগা মোৰ সঁচানে মৰমৰ মায়া। মাংসৰ আয়োজন চলি আছে পুৰা জোৰদাৰ। এই অট'মেটিক বন্ধ হ'ব। তোমার দুঃখ বলে হাহি হাহি খাবতীরা অশ্রু ভরা অনুভূতি বোধ মন। এয়া বৰ্তমান ধুনীয়াকৈ ৰান্ধিলোঁ। এয়া বৰ্তমান খাবলৈ বহিছোঁ। আমাৰ এই ওচৰতে পিংকুদাই কেমেৰা ধৰি আছে বৰ্তমান। এয়া হিমাংশু। আজি বিশেষ আইটেম একো নাই, আপোনালোকক কৈছিলোঁৱে, দালি ভাজি আৰু চালাদ আৰু মাংস। চালাদ আৰু মাংস আছে। বঢ়িয়া, ভাল হৈছে, বঢ়িয়া ভাল হৈছে নে হৰজিত? একদম বঢ়িয়া, একদম একদম ভাল হৈছে। এয়া বৰ্তমান মই লৈছোঁ পুৰা চৌৰাত লৈছে। চৌৰাত আমাৰ পিংকুদাই কেৰাহীত লৈছে। চাচোন, এইটো কেৰাহীত লৈছে, এইটো কেৰাহীত লৈছে, একদম মিনি কেৰাহী।